পদে আমি রাম জয় কৃষ্ণ দৈব চন্দ্রদেব প্রকাশিত গুৰুদেৱে আমাক এখন পৰণি দি থৈ গ'ল। এয়া তোমাৰ ৰোহিণী বাইদেউৰ পুত্ৰ সন্তানটিৰ বাবে এইখন পৰণি দি গ'ল। তেওঁৰ পুত্ৰ বলে বিদ্যে পৰাক্ৰমী হোৱাৰ বাবে তেওঁৰ নাম ৰাখিলে বলোৰাম। আৰু আমাৰ বাছাৰ বাবে দি গ'ল এইখন পৰণি। আমাৰ বাছা অতিকে সুন্দৰ আৰু ভূমিভাৰ হৰণৰ হেতু জন্ম লোৱাৰ বাবে বাছাটিৰ নাম ৰাখিলে শ্ৰীকৃষ্ণ। শ্ৰীকৃষ্ণ নামটো শুনি বাৰু তোমাৰ কেনে লাগিব? প্ৰজাসকলে আমাৰ গৃহত এতিয়া আনন্দ উৎসৱ আয়োজন কৰাৰ কথা চিন্তা কৰিছে। এই ক্ষেত্ৰত তোমাৰ নিশ্চয় নিশ্চয় ৰাণী, কিন্তু উৎসৱৰ অন্তত বাদ্যকাৰসকলক আৰু নৃত্যকাৰসকলক তুমি ভালদৰে খোৱাৰ ব্যৱস্থা কৰিবা আৰু তেওঁলোকক একোখনকৈ নৱবস্ত্ৰ দি সেৱা কৰিবা। নাপাহৰিবা